হেল্ল' গাইজ, আপোনালোকে কেনে আছে? ভালে আছেনে? মই আজি ৰাতি ভাতৰ লগত কি বনাইছোঁ জানে? মটন মোৰ ফেভাৰেট হয়, একদম প্ৰিয় হয়। মই অন্য মাছ মাংস খাই একেবাৰে বেয়া পাওঁ, একেবাৰেই ভাল নাপাওঁ। নিৰামিষেই খাই ভাল পাওঁ, কিন্তু মই মটন বাতি কোনো বস্তু মানে মাছ মাংস হওক মই বেয়া পাওঁ খাই পেলাই। সেইকাৰণে আজি ভাবিলোঁ যে আজি মই ৰাতি মটন খাম। আহোঁতে মই মটন লৈ আহিলোঁ, তাৰপিছত মটন বনালোহি। এতিয়া মটনৰ লগত অন্য একো বনোৱা নাই। মটন মই মছলাও খাই ভাল নাপাওঁ, একদম মছলা একদম খুব কম পৰিমাণত মছলা খাওঁ, মছলাও মই ভাল নাপাওঁ। একদম মানে আদা নহৰু পিঁয়াজ দিছোঁ বেছিকৈ, শুকান জলকীয়া দুটা, তেজপাত দি তেনেকৈ অকণমান জাষ্ট জিৰা দিছোঁ আৰু একো দিয়া নাই। যেতিয়া শেষ হৈছে, শেষ হোৱাৰ আগে আগে অকণমান চাহী গৰম মছলা পেলাই দিছোঁ। বাছ, চেণ্টটো বহুত ধুনীয়া হৈছে। এতিয়া আপোনালোকক মই দেখুৱাই দিছোঁ কি কি খাম হা। এয়া চাওক, এয়া আছে মাহৰ দাইল। এই মাহৰ দাইলটো আজি বনোৱা নহয়, কিন্তু এইটো কালি আছিল, মই ফ্ৰিজিং কৰি ৰাখিছিলোঁ। ফ্ৰিজিং কৰি ৰখাত ইয়াত ঔটেঙা দিয়া আছে, এইটোত ঔটেঙা দিয়া আছে, মই ফ্ৰিজিঙত ৰাখিছোঁ। ফ্ৰিজৰ পৰা উলিয়াই পেলাই অকণমান গৰম কৰি ল'লোঁ। এই মটনটো, এইটো মটন, এইটো আজি আহি পেলাই বনালোহি। তাৰপিছতে এয়া ভাত, এয়া নেমু টেঙা, এইটো এটা জলকীয়া লৈছোঁ। আৰু মানুহে কয় মানে ভাত খোৱাৰ পিছত বোলে সদায় কল এটা বা ৰসগোল্লা জাতীয় কিবা এটা খাব লাগে, সেইকাৰণে মই আজি এটা ৰসগোল্লাই লৈছোঁ। এতিয়া মই ভাতটো খাব লাগিব। কেনেকৈ কি বা বনাইছোঁ, কি বা বনোৱা নাই, নিজে বনাইছোঁ। কেনেকৈ বনাইছোঁ, কি বনাইছোঁ বনোৱা নাই, বুজা নাই। মই নিজে খালে গম পাম টেষ্টটো কি হৈছে। আৰু আচাৰ আছে, আচাৰ মানে বহুত আচাৰ আছে মোৰ তাত, এইবিলাক আচাৰ আছে। আৰু এইটো ভোট জলকীয়া আচাৰ জানে, একদম এইটো বৈদ্য জ্বলা, একদম খাব নোৱাৰি। হৈছে 2 বছৰ হৈছে জলকীয়াটো, এইটো জলকীয়া ভোট জলকীয়া হয়, 2 বছৰ হৈছে। বহুত জ্বলা মানে খাব নোৱাৰি। বাৰু যি হওক, মই আকৌ এবাৰ দেখাই দিলোঁ। মোৰ দিনটো একদম ভিডিঅ' বনাবলৈ টাইম পোৱা নাই, সেইকাৰণে ৰাতি আহি বনালোহি। এয়া মাহৰ দাইল, ঔটেঙা দিয়া, এইটো মটনটো দেখাত ভালেই লাগিছে, কিবা হয় খাবলৈ। এইটো ৰসগোল্লা, এয়া ভাত, এটা জলকীয়া আৰু এডোখৰ জাষ্ট নেমু টেঙা, লগত পানী, দেখিছেই। এতিয়া মোৰ খাবৰ টাইম হৈছে। আপোনালোকৰ ভিডিঅ'টো মই শেষ কৰি পেলাই মই খোৱাৰ ষ্টাৰ্ট কৰোঁ। তাৰপিছত আপোনালোকক মই ভিডিঅ'টো আপলোড কৰি দি আছোঁ। আপোনালোকে ধুনীয়াকৈ চাব, মোক মৰম দিব। যদি আপোনালোক মোৰ চেনেলৰ প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ঠিক আছে গাইজ, গুড নাইট, বাই বাই গাইজ, গুড নাইট।